হে দোস্ত আমি আমাৰ ইয়াত এটা প্ৰব্লেম হ'ল আৰু এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হে দোস্ত আজি মই গৈ আছোঁ ফুৰিবৰ কাৰণে আৰু ৱেলকাম টু বেক মাই ইউটিউব চেনেল। চ' ভিডিঅ'টো একদম শেষলৈকে চাব, আজি বিন্দাছ এনজয় হ'ব লাষ্টত। আৰু আমি ফুৰিব যাম নদীৰ পাৰত, কি কি হয় তাত সকলোৱে চাব পাৰিব। হে দোস্ত আজি আমি বিক নদীৰ পাৰত গৈ আছোঁ। চ' চাই থাকক, আমি 5জন মানে গৈ আছোঁ বাইক লৈ। চ' তাত যাই আমি কি কৰোঁ সকলোৱে চাব পাৰিব। চ' ভিডিঅ'টো একদম শেষলৈকে চাব। আজি বহুত দিনৰ মূৰত ফুৰিব গৈছোঁ, চ' মনটো বহুত ভাল লাগি আছে। চ' চাই থাকক ভিডিঅ'টো। পালোঁহে আৰু অলপ আছে, চাওক ৰাস্তাটো কেনেকুৱা। বাইকখন অলপ ইফাল সিফাল হ'লে চেচ আৰু চাওক কি ধুনীয়া খেতি কৰিছে। আমি খেতিত মাজে মাজে গৈ আছোঁ। পৰিৱেশটো কিন্তু মজা লাগছে। এনেকুৱা ফিলিং আমি গাঁৱৰ পৰিৱেশতে ল'ব, কি মজা লাগছে আজি। এয়া আমি নদীৰ পাৰে পাৰে গৈ আছোঁ, চাওক কি ধুনীয়া পৰিৱেশ। আৰু আমি খোৱাৰ কাৰণে কিছুমান বস্তু বজাৰৰ পৰা কিনি লৈ আনিছোঁ। চ' আপোনালোকে চাব, আজি তামাম এনজয় হ'ব আৰু খোৱা লোৱাও হ'ব তামাম। চ' আমি কি কি খাওঁ চ' সকলোৱে চাব পাৰিব। ফাইনেলি আহি পালোঁ নদীৰ পাৰত, আৰু নদীৰ পাৰটো মই দেখাই দি আছোঁ। চ' ভিডিঅ'টো একদম শেষলৈকে চাব। চাওক নদীৰ পাৰটো এনেকুৱা, আৰু নদীত ইমান পানী নাই, পানী শুকাই গৈছে এতিয়া। আমি এইবোৰ বস্তু বজাৰৰ পৰা কিনি লৈ আনিলোঁ, আৰু মইতো এতিয়া খাব নোৱাৰোঁ, কিন্তু মই ৰোজা ৰাখিছোঁ নহয়, মই পিছত খাম, কিন্তু বাকীকেইটা আজি ফালি দিব। দোস্ত আজি মোৰ জীৱন শেষ, ৰোজা ৰাখি আজি গোটেই দিনটো ঘূৰি চেছ মই আজি একদম। চাওক সিহঁতে খানা ষ্টাৰ্ট কৰিলে, চাওক সি কেনেকৈ খাই আছে একদম। মই এতিয়া খাব নোৱাৰোঁ, মই পিছত খাম। চাওক সি হাতেৰে পিঁয়াজ চুলাই আছে। কি খাইছে? चोर का पार्टी कर रहा हूँ। ये बोरा है और ये कासामस है। वो मोज मीट है, मोज मीट है, मीठा है। वो पूरा जाल है, लेकिन मीठा मीठा थोड़ा थोड़ा, किंतु जार दो से। সিহঁতে আজি খাই একদম ফালি দিছে একদম, সিহঁতে তামাম খাইছে আজি। চাওক সি খং কৰি আছে, মই ভিডিঅ' বনাই আছোঁ, সিহঁতে খাই আছে, সেইটো মই ভিডিঅ' বনাই আছোঁ, সেইকাৰণে সি খং কৰি আছে। চাওক কেনেকৈ চাই মোক দে আৰু আজি ফালি দিয়ে খাই একদম। बहुत ही अच्छा लगा, लेकिन थोड़ा थोड़ा मीठ है। और आपको कैसा लगा? आप तो बिंदास खा रहे हो। हाँ बालो वो ताकलार ना ये है सर ना कैसा लगा ये खाना कैसा लगा? ठीक है तो मुझे बाल में खाली खासा मस्त लगता कुछ बोल नहीं रहा है। बाद में बोलूँगा। अभी क्या हुआ? तो खाना खा रहा हूँ ना। पूरा ना खाई सके तो खाना ही कैसा लगा अभी? ये मेरे बताओ, ये बात है अच्छा लगा बुरा लगा वो बताओ, कौन सा ज़्यादा अच्छा लगा? पूरा टेस्टी ज़्यादा वाला बात कर टेस्टिंग সিহঁতৰ খোৱা লোৱা শেষ হ'ল, আৰু এতিয়া আমি বেলেগ ঠাইত গৈ আছোঁ। চ' চাই থাকক।
এতিয়া আমি আহি পালোঁ চাওক ভিউ চাওক না কি ভিউ একদম মজা তো এতিয়া আমি আহিলোঁ বালিৰ চৰত আৰু এয়া চাব পাৰে মোৰ লগত আছে মোৰ লগৰ কেইটা এয়া চাব পাৰে কেনেকুৱা পৰিৱেশ বৰষুণ আহিব চাই থাকক ভিডিঅ'টো একদম শেষলৈকে এনেকুৱা পৰিৱেশ এখন এয়া চাব পাৰে এনেকুৱা পৰিৱেশত আহি মনটো একদম ফ্ৰেছ হৈ যায় চাওক না ভিউ একদম দোস্ত চৰাইছি চৰে পাত্রী ছাড়া উপায় নাই পাত্রী লাগবো পাত্রী ছাড়া উপায় নাই পাত্রী লাগে গার্লফ্রেন্ড লাগে আৰু কিবা ক'ব লাগব নেকি কিবা কৈ দিলে হ'ল ভাল চাই ভাল চাই কি কম ভাল নাই আৰু জীয়াব নাই আৰু মনটো ভাল নহয় কি ভাল কম আৰু জীয়া বনাব লাগবই জীয়া বনাব লাগে পাওঁ নাপাওঁ আৰু সপ্তাহ দিয়ক এটা আজি গৈ থাকিম সেইটো সেইকাৰণে আজি জীয়াব নাই মন যিহেতু ভাল নহয় সেইকাৰণে মৰুভূমিত আহি পৰিছোঁ হয় নেকি মই নাজানো এইটো এয়া চাব পাৰে এনেকুৱা ভিউ বৰষুণো আহিব আজি মস্ত ভাচিম একদম চেছ জীৱন আজি সেইটাত কি কৰি আছে বোলো চাই আহোঁ সেইটো আমি আমাৰ ইয়াত এটা প্ৰব্লেম হ'ল আৰু এতিয়া চাব পাৰে বৰষুণ আহিব চ' মস্ত ফাঁচিম আজি উপায় নাই আৰু এয়া বালিৰ চৰত উঠি আছোঁ শিলো ওপৰত এয়া কোটি মাৰা হাই দোস্ত কোটি মাৰা চ' আমি এটা বস্তু দেখা পাইছোঁ এইটো মানে কি আছিল তো দেখাই দি আছোঁ হাও দিছ ইজ এ বিউটি অফ ৰিভাৰ চাইড চাওক কি ধুনীয়া পৰিৱেশ আৰু সুন্দৰ বতাহ বুলি আছে देखो दोस्तों काइट कैसा लग रहा है दोस्तों काइट केनेকুৱা লাগে এইটো ৰাই मजा पूरा मजा কেনেকুৱা মজা আনকমন মজা पूरा আনকমন একদম কথা নাই আৰু দোস্ত আজি অৱস্থা একদম বেয়া হ'ল আজি ক'ব নোৱাৰোঁ কেনেকুৱা অৱস্থা হ'ল চ' চেছ আজি মই কি ক'ম আৰু আপোনালোকক দোস্ত এতিয়া আমি গৈ আছোঁ আৰু এতিয়া আৰু ৰাতি হ'ব চ' চাই থাকক ভিডিঅ'টো আৰু শেষলৈকে চাব একদম মোৰ ইফতাৰৰ সময় হ'ব আৰু চাওক মই কেনেকৈ ইফতাৰ খোলোঁ আৰু কি বস্তুৰে ইফতাৰ খোলোঁ চ' ভিডিঅ'টো একদম শেষলৈকে চাব ইয়াৰ ইফতাৰৰ কাৰণে তৰমুজ কাটি আছে আৰু ইফতাৰৰ বাকী বস্তুখিনি মই ৰেডি কৰি আছোঁ চ' চাই থাকক ফাইনেলি ইফতাৰ খুলিলোঁ আৰু ইফতাৰ খুলিয়ে তৰমুজ খাই আছোঁ এয়া চাব পাৰে সিহঁতে ঝালমুড়ি বনাই আছে আৰু এতিয়া আমাৰ ঝালমুড়ি হ'ল আৰু এতিয়া আমি ঝালমুড়ি খাই আছোঁ অকলে চ' আজি বহুত দিনৰ মূৰত ফ্ৰেণ্ডছকেইটা একেলগে
লগ হৈ কিবা এটা খালোঁ চ' ভাল লাগি আছে মাজে মাজে খাব লাগে ফ্ৰেণ্ডছকেইটা মিলি এতিয়া আমাৰ সোনকালে খাই যাব লাগে দোস্ত এতিয়া আমাৰ খোৱা লোৱা শেষ হ'ল আৰু এতিয়া আমাৰ যাব লাগে চ' ৰাতি হৈ গ'ল এতিয়া আৰু 20 মিনিট ষ্টাৰ্ট দাও খানো খালোঁ আৰু এতিয়া যাব লাগে ইয়াতে আমি খালোঁ পিছফালে চাব পাৰে ইয়াতে খালোঁ কি খালোঁ মস্ত জাল লাগছে একদম জালত অৱস্থা বেয়া হৈ গৈছে চাওক আপোনালোকে আমাৰ খোৱা বহুতখিনি বেছি হৈছিল সেইকাৰণে পেক কৰি লৈ আহিছোঁ